নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ যিটো ঘনসংখ্যা আৰু ঘনমূল পাঠ আছে, সেই ঘনসংখ্যা আৰু ঘনমূল পাঠটোৰ ওপৰত এটা আভাস দিয়া হ'ব। চাবা, ঘনসংখ্যা আৰু ঘনমূল আমি ঘনমূল নিৰ্ণয় কৰা বুলি ক'লে বা আমি কি কৰিব পাৰোঁ যে কি প্ৰক্ৰিয়াৰ দ্বাৰা আমি ঘনমূল নিৰ্ণয় কৰিব পাৰোঁ। ঘনমূল বুজাবলৈ হ'লে সাপোজ আমি এটা উদাহৰণ লৈছোঁ যে ঘনমূল 27। এইটো যিটো এইটো ৰুট চিন বুলি কোৱা হয়, চিম্পুলকৈ ৰুট চিন বুলি কোৱা হয়। যদি এইটো পদ্ধতিত থাকে তেতিয়া আমি এইটো পদ্ধতিত যদি বোলে থাকে 36, ইয়াৰ আমি বৰ্গমূল উলিয়াম। কিন্তু এই বৰ্গমূল চিনটোৰ উপৰিও যদি ইয়াত এই অংশখনত যদি তিনি এই সংখ্যাৰ এই চিম্বলটো থাকে, থ্ৰী যদি থাকে, তেতিয়া আমি গম পাম যে সেইটো কি কৰিব লাগিব, ইয়াক আমি ঘনমূল নিৰ্ণয় কৰিব লাগিব। ঠিক আছে, এতিয়া আমি 27ৰ ঘনমূল কেনেকৈ নিৰ্ণয় কৰিম। আমি উৎপাদক যিটো পদ্ধতি পাইছিলোঁ, উৎপাদক পদ্ধতিৰ সহায়ত আমি তাৰ ঘনমূল নিৰ্ণয় কৰিম। কিন্তু কেনেকৈ কৰিম চোৱা, উৎপাদক পদ্ধতিৰ সহায়ত আমি কৰিবলৈ হ'লে 27 লৈছোঁ। 27ত কিহেৰে যাব, যিহেতু একেৰে যাব পাৰে, একেৰে গ'লোঁ, সংখ্যা এটা কোনো চব সংখ্যাকে পৰা যায়, সেই হৰণ একেৰে আমি গম পালোঁ যায় বুলি। নেক্সট আমি 2 চালোঁ, 2 27ত পাৰ নাযায়। কিয় নাযায়, যিহেতু 27টো অযুগ্ম সংখ্যা কাৰণে 27টো 2ৰে বাৰ নাযাব। ঠিক আছে, নেক্সট আমি চালোঁ 3 চালোঁ। আমি 3 যদি 3 বাৰ যাব নাযাব চালোঁ। আমি কোনো এটা সংখ্যা আকৌ 3 কেনেকৈ বাৰ যাব সেইটো আমি চাব পাৰোঁ। কেনেকৈ চাম যে 3 বাৰ যাবলৈ হ'লে আমি চোৱা এটা প্ৰচেছ আছে। প্ৰচেছটো হৈছে 2 + 7 আমি 9 পালোঁ। যদি এই কোনো এটা সংখ্যাৰ অংক দুটা যদি আমি যোগ কৰি পোৱা সংখ্যাটো যদি 3ৰে বাৰ যায়, তেতিয়া আমি গম পাম যে গোটেই সংখ্যাটোকে 3ৰে বাৰ যাব। ঠিক একে প্ৰচেছত 27 আছে। 27টো এটা সংখ্যা, 27ৰ অংক হ'ল 2 আৰু 7, 2 আৰু 7 ইয়াৰ অংক। আমি 2 আৰু 7ক আমি প্লাছ কৰিলোঁ, 9 পালোঁ। এতিয়া 9টোক আমি চালোঁ যে 9 / 3 = 3। এতিয়া আমি গম পালোঁ যে 27ৰ অংককেইটাৰ যোগফলত 3ৰে বাৰ যাব। যদি আমি এই অংকখন যদি আমি কৰি উলিয়াব পাৰোঁ, তেতিয়া আমি নিশ্চিত হ'ম যে কোনো এটা সংখ্যা 3ৰে কেনেকৈ বাৰ যাব বা যায় বা নেযায়, আমি কি প্ৰচেছত জানিব পাৰিম। ঠিক আছে, এতিয়া 27 3 × 27, 3 × 27 আকৌ আমি 3 দিম, 3 × 3 = 9। এতিয়া আমি 27ত আমি উৎপাদকত ভাঙি আমি কি পালোঁ চোৱা। 27ত যদি ভাঙোঁ 3 × 3 × 3। এতিয়া আমি ইয়াৰ ঘনমূল নিৰ্ণয় কৰা, যিটো এই চিনটো নাইকিয়া কৰিবলৈ হ'লে বা ঘনমূল নিৰ্ণয় কৰা হ'বলৈ হ'লে 27ৰ ঘনমূল তিনিটাৰ ভিতৰত আমি এটা লৈ আহিব লাগিব। এতিয়া আমি চাবলৈ গ'লে 27ৰ ঘনমূল হ'ব 3। 27ৰ ঘনমূল কিমান হ'ব, 3 হ'ব। ঠিক আছে, আমি 27টো ল'লোঁ। নেক্সট আমি এটা সংখ্যা লৈ চাওঁ। একে প্ৰচেছত আমি এটা সংখ্যা লৈ চাওঁ। ঠিক আছে ছাত্ৰছাত্ৰীসকল, নেক্সট এটা আমি কুৱেশ্যন লৈছোঁ। নেক্সট কুৱেশ্যনটো হ'ল ঘনমূল আমি উলিয়াব লাগে 64 আমি ঘনমূল উলিয়াব লাগে। আমি আগত যিটো প্ৰচেছ ব্যৱহাৰ কৰিছিলোঁ 27টো উলিয়াবলৈ আমি যিটো প্ৰচেছ ব্যৱহাৰ কৰিছিলোঁ, ঠিক একে প্ৰচেছ আমি ব্যৱহাৰ কৰিম। 64টো উলিয়াবলৈ আমি একে প্ৰচেছ ব্যৱহাৰ কৰিম। তোমালোকে চোৱা, 64 আমি উলিয়াম। মই কৈছোঁ যে একে হৰণ দিয়া নিদিয়া একেটাই কথা। আমি 2ৰে দি চাওঁ, 2ৰে এইটো সংখ্যা পাৰ যাব, যিহেতু এইটো যুগ্ম সংখ্যা, হয়নে? এতিয়া যুগ্ম সংখ্যা পাৰ যাব, এইটো কিমান হ'ব, 2 × 3 × 6, 2 × 4। নেক্সট আকৌ 2 দিলোঁ, 2 × 2, 2 × 2, হয়নে? এটা কৰিলে 2টো আগত 1টো বহিলে 12 হ'ল, 2 × 6 = 12। ঠিক আছে, নেক্সটত আমি আকৌ যাব 2 × 8 = 16। নেক্সটত আকৌ যাব 2 × 4 = 8। নেক্সটত আকৌ যাব 2 × 2 = 4। ঠিক আছে, এতিয়া আমি 64ক আমি যিটো মৌলিক উৎপাদকীকৰণৰ দ্বাৰা ভাঙিছোঁ বা আমি উৎপাদক পদ্ধতিৰ দ্বাৰা যি প্ৰচেছত আমি ভাঙিছোঁ, সেই প্ৰচেছত আমি ভাঙি ল'লোঁ 64ক। 2 আমি কেইটা পালোঁ, 6টা টোটেল 2 পালোঁ। ঠিক আছে, আমি ইয়াক 64টোৰ আমি ঘনমূল উলিয়াবলৈ এই 2 কেইটাই কি কাম হ'ব আমি চাম নেক্সটত। 2 কেইটা পালোঁ, ইয়াত তুমি 2 কেইটা লিখিলোঁ, 1 2 3 4 5 6টা। এই 2 কেইটা কৰ 2
এইকেইটা 1 2 3 4 5 6 ছটা 2 পালো মই কৈছো যে বৰ্গমূল হলে দুটা মিলে ঘনমূল হলে তিনটা মিলিলে আমি এটা উলিয়াই দিব পাৰো ঠিক আছে আমি তিনটা মিলিলো এই তিনটা আৰু এই তিনটা যেহেতু আমি কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে তোমালোকে এটা কথা মনত ৰাখিবা যদি ঘনমূল উলিয়াবলগীয়া হয় যদি কোনো এটা সংখ্যাৰ ঘনমূল উলিয়াবলগীয়া হয় ঘনমূল উলিয়াবলৈ হলে তিনটা মিলিলে আমি এটা উলিয়াব পাৰো এটা ঠিক উদাহৰণস্বৰূপে আমি 2 ছটা পাইছিলো ইয়াক 2 ছটা পূৰণ কৰিলে আমি 64 পাম মানে এটা 64 ঘনমূল উলিয়াব বুলি ক'লে আকৌ কি হ'ব আমি তিনটা 2 মিলাৰ ভিতৰত আমি কি কৰিব লাগিব এটা 2 উলিয়াব লাগিব হয় না নেক্সট আকৌ এই তিনটা 2 মিলিলে তাৰ পৰা এটা 2 উলিয়াব লাগিব ৰিজাল্ট আমি পালো 4 মানে আমি যদি 4 যদি আমি তিনটা পূৰণ কৰো তেতিয়া আমি ৰিজাল্টটো কিমান পাম 64 পাম তেতিয়া আমি চাও 4 তিনটা পূৰণ কৰি চাও 4 যদি আমি তিনটা পূৰণ কৰো আমাৰ কি উলিয়াব চাও 4 গুণ আমি কিমান পালো 16 পালো 16 পূৰণ 4 হলে কিমান পালো আমি 16 পূৰণ যদি 4 হয় নেক্সট ওয়ান 16 পূৰণ যদি 4 হয় আমি কিমান পাম 16 পূৰণ 4 হলে 6 4 গুণ 24 4 উকলিলে 2 মানে 4 গুণ 4 5 6 আমি 64 পালো মানে আমাৰ উত্তৰটো শুদ্ধ হৈছে আমি কোনো এটা সংখ্যাৰ ঘনমূল নিৰ্ণয় কৰি এই প্ৰচেছত আমি ঘনমূল নিৰ্ণয় কৰিলো আমি দেখিলো যে 64 ঘনমূল আমি 4 পালো আমাৰ উত্তৰটো শুদ্ধ হৈছে না চাবলৈ আকৌ আমি 4 যদি তিনটা পূৰণ কৰি দিও আমি এই সংখ্যাটো পাও যদি আমি পাও যদি ফল হিচাপে আমি সংখ্যাটো পাও তেতিয়া আমি গম পাম যে আমাৰ উত্তৰটো শুদ্ধ হৈছে ঠিক আছে আমাৰ এটা অনুশীলনী কি কোৱেশ্চন আছে আমি অনুশীলনীত থকা কোৱেশ্চনখিনি চাও 7a তোমালোকে 7a অনুশীলনী চোৱা 7a অনুশীলনী কি দিছে এতিয়া অনুশীলনী 7a যেটো আমাৰ এজন সাবস্ক্ৰাইবাৰে আমাৰ সাবস্ক্ৰাইবাৰ এজনে ৰিকুৱেষ্ট কৰিছিলে যে মনোজ ৰাজবংশী বুলি সাবস্ক্ৰাইবাৰ এজনে ৰিকুৱেষ্ট কৰিছিলে স্যাৰ 7a চেপ্টাৰটো ইমিডিয়েট আপলোড কৰিব প্লিজ আৰু এজনে কৰিছিলে অসীম পৰাই কৰিছিলে লেসন 9 টো দিব লেসন 9 টো দিম কিন্তু অনুশীলনী 7a টো কমপ্লিট কৰি লও ঠিক আছে তোমালোকে ভালকে চোৱা প্ৰথম কুৱেশ্যনটো দিছে 7a কি বুলি দিছে প্ৰথম কুৱেশ্যনটো উৎপাদক পদ্ধতিৰে তলৰ কোনবোৰ সংখ্যা নিখুঁত ঘন সংখ্যা ইয়াত উৎপাদক পদ্ধতিৰে কৈছে আমি যেটো প্ৰচেছত কৰিলো সেটোত যদি আমি কৰো যে উৎপাদক পদ্ধতিৰে কোনটো তলৰ কোনবোৰ সংখ্যা নিখুঁত ঘন সংখ্যা পিছত এটা কন্ডিশন দিছে কন্ডিশনটো আকৌ এনেকুৱা যিবোৰ ঘন সংখ্যা নহয় যদি আমি সাপোজ কোনোবা এটা সংখ্যা আমি ঘন সংখ্যা নহয় বুলি গম পালো আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সেইবোৰ ঘন হ'ব মানে ঘন সংখ্যা হ'ব আৰু যেটো ঘন সংখ্যা নহয় হেতু আটাইতকৈ কি সৰু সংখ্যাৰে যদি আমি পূৰণ কৰো তেতিয়া কি হ'ব বুলি কৈছে নিখুঁত আমি ঘন সংখ্যা পাম ঠিক আছে কোৱেশ্চনটোলে আমি চাও ঠিক আছে আমি আমাৰ কোৱেশ্চনটো হৈছে প্ৰথম কোৱেশ্চনটো যেটো পাইছো 108 পাইছো যেটো 108 পাইছো আমি প্ৰথম কোৱেশ্চনটো ঠিক আছে আমি 108 টো ঘন সংখ্যা হয় নে নহয় আমি চাম 108 টো ঘন সংখ্যা হয় নে নহয় হয়নে তাৰ বাবে আমি 108 ৰ আমি অথনি যি প্ৰচেছত ব্যৱহাৰ কৰিছিল আমি ইয়াৰ আগৰ কোৱেশ্চনটো কৰোতে যি প্ৰচেছত ব্যৱহাৰ কৰিছিল ঘনমূল উলিয়াই চাম উৎপাদক পদ্ধতিৰে যেটো আমাৰ গাইডলাইন দিছে উৎপাদক পদ্ধতি উলিয়াবলৈ কৈছে আমি উৎপাদক পদ্ধতি উলিয়াই চাম ঠিক আছে 108 আমি উলিয়াই চাম 108 আমি ঘন সংখ্যা উলিয়াই চাম 108 ঠিক আছে আমি 108 ঘন সংখ্যা উলিয়াই চাম আমি 2 এ দিছে কিয় দিছিলো আমি যে এটো যুগ্ম সংখ্যা মই তোমালোকক বাৰে বাৰে কৈছো 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 এ চালো 2 2 গুণ 4 হয়নে তাৰপিছত 1 আহিলে 14 2 7 গুণ 14 এতিয়া আমি নেক্সট চালো 3 9 গুণ 27 3 3 গুণ 9 ঠিক আছে এতিয়া আমি 108 আমি ইয়াত ভাগি চাও 108 যদি আমি ভাগি চাও কি পাম 2 কেটা পালো 2 দুটা 3 পালো 3 আমি তিনটা পাইছো 2 দুটা আৰু 3 কেটা পাইছো আমি তিনটা পাইছো ঠিক আছে এতিয়া আমি আমাক কৈছে যে তলৰ উৎপাদক পদ্ধতিৰে তলৰ কোনবোৰ নিখুঁত ঘন সংখ্যা মানে কৈছে এই সংখ্যাটো ঘন সংখ্যা হয় নে নহয় আকৌ কৈছে যে যিবোৰ ঘন সংখ্যা নহয় যদি নহয়
ঠিক আছে আমি প্ৰথম উলিয়াই চাওঁ যে 108 টো ঘন সংখ্যা হয় নে নহয় আমি চাবলৈ হলে 108 টো ঘন সংখ্যা নহয় কিয় নহয় 3 এ 3টা গুণ কৰিছে 3 3টা আছে কিন্তু 2 কেটা আছে 2টাহে আছে এতিয়া যদি ই যদি ঘন সংখ্যা হ'বলৈ হয় তেতিয়া কি কৰিব লাগিব আমাৰ আমি দেখিলে যে 2 আমাক আৰু এটা লাগিব মানে ঘন সংখ্যা হ'বলৈ হলে ইয়াৰ যিখিনি আমি উৎপাদক পাওঁ উৎপাদকখিনি এ আহি থাকিব লাগিব a কিউব সপোজ এ এটা যিকোনো সংখ্যা হয়নে এটা এটো দেখিছো আমি কি পাইছো আমি 2 স্কয়াৰ পাইছো 3 কিউব পাইছো নহয় 2 স্কয়াৰ পাইছো 3 কিউব পাইছো এটো ঘন সংখ্যা হ'ব নহয় এক ঘন সংখ্যা হ'বলৈ কি লাগিব আৰু এটা 2 লাগিব যদি 2 স্কয়াৰ নহয় যদি 2 স্কয়াৰ নহয় যদি 2 কিউব পালো তেতিয়া কি হতে এটা এটা ঘন সংখ্যা হলে সেই কাৰণে আমি ক'ব পাৰো যে 108 টো ঘন সংখ্যা নহয় আমি ক'ব পাৰো যে 108 যেটো আমি আমাৰ যেটো কোৱেশ্চন দিছিল সেই কোৱেশ্চনটোত আমি উত্তৰ হিচাপে লিখিব পাৰো যে 108 টো ঘন সংখ্যা নহয় কিন্তু আৰু এটা আমাক কোৱেশ্চন দিছে আটাই যদি ঘন সংখ্যা নহয় আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে কি হয় ঘন সংখ্যা হ'ব আমি তো এটা নহয় বুলি গম পালো ঘন সংখ্যা হয়নে আমি 108 টো ঘন সংখ্যা নহয় বুলি গম পালো এটো ঘন সংখ্যা নহয় কিন্তু আমাৰ কিতাপে কৈছে যদি নহয় তেতিয়া আমি যে তাৰ লগত কি সৰু সংখ্যা পূৰণ কৰিব লাগিব ঘন সংখ্যা হ'বলৈ হলে এটো উত্তৰ ওলাই আছে তোমালোকে নিজে দেখি আছে যে ঘন সংখ্যা হ'বলৈ তিনটা গুণ গঠন কৰিব লাগিব হয়নে এটা আমি দেখিলো যে তিনটা গুণ আছে কিন্তু 2টা গুণহে আছে মানে 2 ইয়াত 2টাহে বুজাইছে 2 স্কয়াৰ কি কৈছে 2টা আছে 3 স্কয়াৰ 3 কিউবে কি কৈছে 3টা আছে যদি আমাৰ ইয়াত 2 আৰু এটা থাকিলেহেঁতেন তেতিয়া আমি ক'লোহেঁতেন এইটো ঘন সংখ্যা হ'লেহেঁতেন এটা আমাৰ উত্তৰটো হ'ল যে 108 টো ঘন সংখ্যা হ'বলৈ হলে কি লাগিব আমাক 3 নহয় 2 এটাৰে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব উত্তৰটো হ'ব 2 108 টো ঘন সংখ্যা নহয় আৰু যদি ঘন সংখ্যা হ'বলৈ হয় আমি ইয়াক আকৌ 2 এটাৰে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো দিছে 1728 ঠিক আছে 1728 যেটো 1728 হয়নে এটা 1728 সংখ্যাটো আমি ঘন সংখ্যা হয় নে নহয় তাক আমি পৰীক্ষা কৰিম 1728 সংখ্যাটো ঘন সংখ্যা হয় নে নহয় তাক আমি কি কৰিম পৰীক্ষা কৰিম ঠিক আছে 1728 আমি মৌলিক উৎপাদক পদ্ধতিৰে যেটো কৰিবলৈ কৈছে আমি মৌলিক উৎপাদক পদ্ধতিৰে ইয়াৰ উলিয়াই চাওঁ 1728 2 এ কৰিলে 2 গুণ 16 মানে 16 হলে এক কৰিলে 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 এ কৰিলে 2 4 গুণ 8 মানে 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 এ কৰিলো 2 2 গুণ 4 2 এ গুণ 2 মানে এক কৰিলে 2 6 গুণ 12 আকৌ ইয়াত 2 এ কৰিলো 2 এ গুণ 2 2 এ গুণ 2 এর সাথে চাবা 2 এ গুণ 2 পালো 1 হল মানে যেটা একটু বাদ যাব ইয়াতো বলা নাই দুইটা সংখ্যা কহাই লব লাগিব যদি আমি দুইটা সংখ্যা কহাই লব লগিয়া হয় দুইটা সংখ্যা নামি আহিব যেহেতু নামি আহিলে আমি কি কৰিব লাগিব এটা শূন্য এটা মাজত দিব লাগিব 2 আঠ গুণ কিমান হ'ব 16 আকৌ আমি 2 এ চালো মানে আকৌ আমি 2 এ চালে কি হ'ব 2 5 গুণ 10 2 4 গুণ 8 আকৌ আমি 2 এ চালো নহয় না 2 গুণ 4 পালো 1 কৰিলে 2 7 গুণ 14 পালো আমি 27 পালো নহয় না তা 27 পালো আমি 27 পালো 27 টো যদি ভাঙো 3 এ যাব যেটো 2 এ না যায় কিয় না যায় তোমালোকে গম পাইছা যেটো এটো অযুগ্ম সংখ্যা হয় না সেই কাৰণে 2 এ না যায় আমি 3 এ দিম 3 9 গুণ 27 হ'ল 3 3 গুণ 9 পালো এতিয়া আমি 1728 যেটো কোৱেশ্চন দিছিলে তাক আমি 2 কেটা পাম হ'ব 1 2 3 4 5 6 6টা 2 পালো নহয় 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2
পূৰণ 2 1 2 3 4 5 6টা 2 3 কেইটা পালো আমি 3 পূৰণ 3 মানে আমি টোটেল পাইছো 9টা ডিজিট 9 টাইমছ ডিজিট পাইছো তাৰে 2 6টা 3 3টা ইয়াক আমি সমুখে এনেকৈ লিখিব পাৰো যে 2 কিউব নেক্সট ইয়াক চালো ইয়াক এনেকৈ আমি ভাগ কৰিলো ইয়াকো ভাগ কৰিলো ইনটু কি হ'ব 2 কিউব ইনটু 3 কিউব 2 কিউব আৰু আমি 3 কিউব পালো হয়নে এতিয়া আমি চালো যে এই আহে গোটেইকেইটা সংখ্যা আছে নে 2টো আছে এইটো আহে 2টো আছে এইটো আহে 2 এইটো আছে এইটো আহে হয়নে এইটো ঘনমূল হলে তিনিটা মিলিলে এটা আহে বুলি কওঁ আমি 2 3টা মিলিছে এটা ইয়াক দিছো ইয়াৰ পৰা এটা আনিছো কিমান হ'ব 2 2 গুণ 4 পূৰণ 3 সমান আমি কিমান পালো 12 মানে আমি যদি চাওঁ 1728 ৰ আমাৰ ঘনমূল হ'ল 12 হয়নে আৰু আমাৰ যেটো কোৱেশ্যনত যেটো সুধিছিলে এটা আমি যদি ঘন সংখ্যা হয় না বুলি সুধিছে নিখুঁত ঘন সংখ্যা হয় না তেতিয়া আমি কম যে 1728 এটা নিখুঁত ঘন সংখ্যা ইয়াৰ বাকি যেটো দুটা থাকিলে বাকি দুটা মই 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকক কৰি দিলো তোমালোকে হোমৱৰ্ক হিচাপে লোৱা 3 নম্বৰ আৰু 4 নম্বৰ যেটো কোৱেশ্যন আছে 3 নম্বৰ মানে অনুশীলনী 7a একৰ 3 আৰু 4 টো তোমালোকৰ হোমৱৰ্ক তোমালোকৰ নেক্সট কোৱেশ্যনটো দিছে যিবোৰ ঘন নহয় আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে সেইবোৰ ঘন হ'ব এই কোৱেশ্যনটো 1 নম্বৰ কোৱেশ্যনৰ সৈতে একেটা প্ৰচেছত কৰিলে তোমালোকে উত্তৰ পাবা যেটো মই 1 নম্বৰ কোৱেশ্যনৰ 1 আৰু 2 যেটো কৰি দিছিলো 1 নম্বৰ কোৱেশ্যনৰ a আৰু b যেটো কোৱেশ্যন কৰি দিছিলো সেই কোৱেশ্যন দুটাৰ সৈতে একে তোমালোকে 2 নম্বৰ কোৱেশ্যনটো তেনেকৈ কৰিবা আৰু যদি বুজি নোপোৱা তেতিয়া কমেন্ট কৰিলে মই তোমালোকক আকৌ সেইটো কৰি দিম ঠিক আছে নেক্সট কোৱেশ্যনটো আছে এটা ঘনকৰ দিশ 8.5 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান হয়নে ঠিক আছে নেক্সট কোৱেশ্যনটো চোৱা ঠিক আছে কোৱেশ্যন এটোৱে এটা ঘনকৰ দিশ 8.5 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান সুধিছে এতিয়া আমি এই অংকটো কৰিবলৈ হলে আমি জানিব লাগিব যে ঘনকৰ আয়তনৰ সূত্ৰটো কি আছিল যে ঘনক কাক বোলে সেইখিনি আমি জানিব লাগিব কোনখিনি বস্তু ঘনক বোলে ছখন তলযুক্ত সমতল পৃষ্ঠ মানে ছখন তলে সমান হ'ব লাগিব উদাহৰণস্বৰূপে আমি লুডু গুটি ল'ব পাৰো মানে আমি যেটো লুডু ডাইছৰ যেটো গুটি বা লুডু গুটি আমি ল'ব পাৰো বা আমি যেটো পাজুল পাওঁ যেটো আমাৰ পাজুল যেটো সংখ্যা নাম ৰং মিলোৱা বুলি যেটো কোৱা হয় এই পাজুল বা ৰং মিলোৱা বিভিন্ন নাম দিয়ে আমি সেই বস্তুকিটালৈ যদি আমি মনত পেলাও তেনেকুৱা কৈছে যে এটা দিশ তাৰ এটা পৃষ্ঠ কৈছে 8.5 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান আমি এই অংকটো কৰোতে প্ৰথমতে আমি লিখি লম যে এনেকৈ লিখি লম আমি লিখিব পাৰো যে দিয়া আছে লিখিলো দিশ কিমান দিছে আমি লিখিলো 8.5 সেন্টিমিটাৰ দিয়া আছে আৰু লিখিলো আমি জানো যে ঘনকৰ আয়তন বাহু কিউব বাহু পূৰণ বাহু ঠিক আছে এতিয়া আমি কি পালো বাহু পূৰণ বাহু পালো এতিয়া নেক্সট আমি বাহু 8.5 সেন্টিমিটাৰ পাইছিলো 8.5 সেন্টিমিটাৰ 8.5 সেন্টিমিটাৰ 8.5 সেন্টিমিটাৰ আমি তিনিবাৰ পূৰণ কৰিম তিনিবাৰ পূৰণ কৰিলে আমি কিমান পাম চাও ক্যালকুলেশন কৰা 8.5 প্ৰথম অৱস্থাত 8.5 দুটা পূৰণ কৰা 8.5 দুটা পূৰণ কৰিলে কিমান পাবা চোৱা পালো 72.25 সেন্টিমিটাৰ স্কয়াৰ পালো সেন্টিমিটাৰ স্কয়াৰটো কিয় পালো যেটো সেন্টিমিটাৰ দুটা পূৰণ কৰি আমি সেন্টিমিটাৰ স্কয়াৰ পালো ইনটু আকৌ আমি 8.5 টো আমি পূৰণ কৰিবলৈ আছে ঠিক আছে হেতু ক্যালকুলেশন কৰি চোৱা ঠিক আছে আমি যে তিনটা পূৰণ কৰি পালো কিমান পালো 614.125 সেন্টিমিটাৰ কিউব হ'ব যেটো সেন্টিমিটাৰ ইয়াত দুটা ইয়াত এটা আছে টোটাল তিনটা হ'লগে সেন্টিমিটাৰ কিউব এইটো আমাৰ হ'ব আমাৰ উত্তৰ ঠিক আছে ছাত্ৰছাত্ৰীসকল তোমালোকে আজি ইমান সময় যেটো আমি আলোচনা কৰিলো সেইখিনি অকমান চাবা আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ যেটো তাৰ পাছৰখিনি আমাৰ 4 আৰু 5 টো কৰিব লাগিব 6 টো বাধ্যতামূলক নহয় কৰিব পৰা নকৰিব পৰা 4 আৰু 5 কিন্তু আমি কৰিব লাগিব ঠিক আছে আজিলে ইমানেই